ঐতিহ্যপূৰ্ণ কটন বিশ্ববিদ্যালয়ৰ আজি 126 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1901 চনৰ আজিৰ দিনটোতে স্থাপন হৈছিল উত্তৰ-পূব ভাৰতৰ প্ৰথমখন শৈক্ষিক প্ৰতিষ্ঠান। আজি অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বিশেষ ক্ষণত ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠানৰ লগত জড়িত অধ্যাপক কৰ্মচাৰী প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যৰ শৈক্ষিক সমাজে। অসমৰ সমাজ জীৱনলৈ কটনৰ অৱদান অনস্বীকাৰ্য। বিগত সময়ছোৱাত কটনে শৈক্ষিক দিশৰ সমান্তৰালকৈ সামাজিক বৌদ্ধিক সাহিত্য তথা সংস্কৃতি জাতীয় চেতনাৰ ক্ষেত্ৰতো অমূল্য অৱদান আগবঢ়াই আহিছে। এই শিক্ষা অনুষ্ঠানৰ বুকুৰ পৰা ওলাই অহা অসংখ্য কৃতি সন্তানে অসমৰ ৰাজনীতি সাহিত্য আৰু সমাজ গঠনত যুগান্তকাৰী ভূমিকা পালন কৰিছে। কটন কলেজ কেৱল এখন শিক্ষা অনুষ্ঠান নহয়, ই হৈছে অসমীয়াৰ গৌৰৱ, আত্মসন্মান আৰু বৌদ্ধিক জাগৰণৰ এক দীপ্ত প্ৰতীক। যুগে যুগে এই প্ৰতিষ্ঠানখনে জ্ঞান জাতীয় চেতনাৰ পোহৰ বিলাই নতুন প্ৰজন্মক পথ প্ৰদৰ্শন কৰি আহিছে। অনাগত দিনতো কটন অসমৰ আকাশৰ উজ্জ্বল ভোটাতৰা হৈ থাকক, জ্ঞান আৰু প্ৰেৰণাৰ পোহৰেৰে আগন্তুক প্ৰজন্মক আলোকিত কৰি থাকক, সকলোৱে ইয়াকে কামনা কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 7 আসাম ডেইলি।